হয়, প্ৰথম কথা হ'ল কি যে ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তত আচলতে নাওজান, চুঙাজান, সৰু পথাৰ, বৰ পথাৰ বা উৰিয়াম ঘাটেই হওক, এই একাধো আচলতে এই অসাধু ব্যৱসায়ীয়ে কিছুমান অসাধু ব্যৱসায়ীয়ে আচলতে ম্যাদ উকলি যোৱা যিসমূহ আচলতে খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ আচলতে আমি পূৰ্বৰ পৰা আমি দেখা পাই আহিছিলোঁ। ঠিক তেনেকৈ আমি যোৱাকালি নাওজানত হৰমুজ আলী নামৰ এখন দোকানত আচলতে গাঁৱলীয়া এজন ব্যৱসায়ীক ম্যাদ উকলি যোৱা বস্তু খাদ্য সামগ্ৰী আচলতে বিক্ৰী কৰিছিল। আৰু উক্ত গাঁৱলীয়া ব্যক্তিজনে আহি পেলানি আমাৰ আচলতে সন্মুখতে যিসমূহ আচলতে ম্যাদ উকলি যোৱা বস্তু ঘূৰাই দিয়াৰ ফলত আমি মালিকী স্বত্ব আচলতে বিচাৰোঁ, কিন্তু মালিকী স্বত্বৰ উক্ত জেগাৰ পৰা আচলতে পলায়ন কৰিবলৈ বাধ্য হয়। কিন্তু আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ধনশিৰি মহকুমা প্ৰশাসনক আচলতে যিহেতু এটা বৃহত্তম খাদ্য সুৰক্ষাৰ বিভাগ এটা আছে, যিহেতু যোগান বিভাগ এটা আছে, এই যোগান বিভাগ বা খাদ্য সুৰক্ষাৰ বিভাগটো আচলতে ধনশিৰি মহকুমাৰ SC কাৰ্যালয়ৰ ৰুমত আচলতে নাকত তেল লগাই পিনি শুই থাকিব জানে। আচলতে তেখেতলোকে ছমাহৰ ভিতৰতো আচলতে এটা দিনো আচলতে এই ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তত আচলতে এই খাদ্যৰ যিসমূহ আচলতে অসাধু ব্যৱসায়ী এই অবাধভাৱে আচলতে ম্যাদ উকলি যোৱা বস্তুসমূহ আচলতে বিক্ৰী কৰি আছে, সেইসমূহ কিন্তু আজিলৈকে নাকি লগোৱা কিন্তু আমি লাচিত থানা অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কিন্তু আজিলৈকে দেখা পোৱা নাই। কিন্তু আজি আমি সংবাদ মাধ্যমৰ যোগেদি আমি ধনশিৰি মহকুমা প্ৰশাসনক আমি এটা কথা আমি দাবী উত্থাপন কৰিছোঁ। আচলতে আজি আমি এখন স্মাৰকপত্ৰও আমি প্ৰদান কৰিছোঁ যে অনতিপলমে ধনশিৰি মহকুমা প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগ আৰু যোগান বিভাগে যদি অনতিপলমে যদি এই ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলত আচলতে যিসমূহ অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলি যোৱা বস্তু বিক্ৰী আছে, তেখেতলোকক তৎকালীনভাৱে যদি বিহিত ব্যৱস্থা যদি গ্ৰহণ নকৰে, আমি লাচিত থানা অসমে সমূহ সতীৰ্থৰ লগত লৈ কিন্তু উক্ত দোকানসমূহ যদি পৰৱৰ্তী সময়ত বন্ধ কৰি দিবলৈ যদি বাধ্য হওঁ, তাৰ স্বত্তেও কিন্তু ধনশিৰি মহকুমা প্ৰশাসনে লাচিত থানা অসমক কিন্তু কেতিয়াও জগৰীয়া কৰিব নোৱাৰিব। কিন্তু বৃহৎ জনগণৰ স্বাৰ্থত, বৃহৎ ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত, কণ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত আমি উক্ত অসাধু ব্যৱসায়ীসকলে অনতিপলমে তেখেতলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ধনশিৰি মহকুমা প্ৰশাসনক আমি দাবী জনাইছোঁ। আমি চিপছ পাইছোঁ, আমি ধৰক খোৱাৰ পানী বটল পাইছোঁ, আমি আটা গুৰি পাইছোঁ, আমি বিভিন্ন মিঠাই আমি পাইছোঁ, ঠাণ্ডা আমি বটল পাইছোঁ, যিসমূহ আচলতে ছমাহৰ ওপৰত আচলতে ম্যাদ উকলি গৈছে, সেইসমূহ বস্তু আচলতে এই অসাধু ব্যৱসায়ীসকলে বিক্ৰী কৰি আহিছে। আৰু সেই বিক্ৰী কৰাৰ ফলত সেই জেগাটুকুৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল, লগতে কণ ল'ৰা ছোৱালী আৰু লগতে বিভিন্ন ৰাইজৰ আচলতে ৰোগীয়া অৱস্থাত হোৱাৰ কিন্তু আমাৰ ৰাইজৰ ফালৰ পৰা অভিযোগ আমাৰ হাতত কিন্তু আহি পৰিছে। আমি ইতিমধ্যে ধনশিৰি মহকুমা প্ৰশাসনক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, আৰু এই স্মাৰকপত্ৰ প্ৰদানৰ যোগেদি আমি ধনশিৰি মহকুমা প্ৰশাসনক আহ্বান জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত কিন্তু এই অসাধু ব্যৱসায়ীজনক যদি গ্ৰেপ্তাৰ নকৰে, আমি কিন্তু লাচিত থানা অসম সমূহ সতীৰ্থসকলে কিন্তু সেই ব্যৱসায়ীজনৰ দোকানখন কিন্তু বন্ধ কৰিবলৈ বাধ্য হ'ম।